এইবোৰ আজি কেনেকৈ শেষ হ'ব ভাই এইবোৰ উনো বেয়া লগা নাই খেলি পেলাই উনো ক'ব লাগে বোলে জিকাৰ আগতে নক'লে আকৌ দিগদাৰ পাবজি বা কি গেম হয় পাবজিৰ পৰা মনত পৰ মোক দেখোন কৈছিলে চব্জিও আনিব আছিল বজাৰত ৰিপৰ্ট কেইটামানো আছিলে অংকুৰক কোৱা আছে অংকুৰক কৈ আৰু সেই চব্জিকেইটা আনিব যাওঁ আৰু তাক ফোন কৰি দিয়াই নাই ৰিপৰ্ট কেইটা তাৰ নম্বৰ হেল্ল' ছাৰ হেল্ল' আচ্ছা মই ফোন কৰিছোঁ তোমাক মই এটা ৰিপৰ্ট পঠিয়াব কৈছিলোঁ যোৱাকালি সেই এতিয়ালৈকে 24 ঘণ্টা 5 মিনিট 30 ছেকেণ্ডমান হ'ল এতিয়ালৈ আহি পোৱা নাই যে ৰিপৰ্ট মানে তুমি কিহৰ কাৰণে ৰৈ আছা কোৱা মানে কি সেই কৰোণাটোৱে আমাৰ চাকৰি তাকৰি খাওক তাৰপিছত মানে একদম দিবা আৰু নেকি নে মানে সেই তুমি বিচাৰিছা কি ছাৰে তামোল পাণ দি অলপ মানে মোক কথাটো সোধক তেতিয়া দিম নেকি তুমি কাৰোবাৰ মানুহৰ হাতেদি দি পঠাইছা ৰিপৰ্টটো যে মানে এতিয়ালৈ আহিয়ে পোৱা নাই মোৰ তাত হা নাই ছাৰ মানুহৰ হাতত মই দি কেলে পঠাম বাৰু বছৰ মুখখন ৰাতিপুৱা অফিচ গৈ দেখিলে গম পাই যাওঁ কি বছে কি ৰিপৰ্ট খুজিব আছে আমি গোটেই দিনটো ৰিপৰ্টে জানো আমি ৰিপৰ্টৰ কথা ভাবি ভাত খাওঁ ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ চবতে ৰিপৰ্টৰ কথা চিন্তা কৰোঁ সেই ৰিপৰ্টতে কোম্পানীটো চলে আনকি মোৰ যেতিয়া ল'ৰাটো জন্ম হৈছিল মই তাৰ নাম ৰিপৰ্ট কুমাৰ দিব লাগিছিল নামটো তেওঁ কিবা ভাল পোৱা নাই বোলে ৰিপৰ্ট নামটো কেনেকুৱা ধৰণৰ নাম সেইকাৰণে নিদিলোঁ নহ'লে এইটোও হৈ গ'ল চিন্তা কৰা কথাটো এতিয়া আমাৰ যিটো চিটুৱেশ্যন চলি আছে ৱৰ্ক ফ্ৰম হোম চলি আছে তুমি যদি কামবোৰ ভালকৈ নকৰা আমি কি উত্তৰ দিম ওপৰত আৰু তুমি যদি এনেকৈ কৰা কামবোৰ তুমিতো ডুবিবাই মোকো লৈ ডুবিবা বুজিছা নাই মনত ৰাখিবা এটা বস্তু বুজিছা নাই অনেষ্টি এণ্ড পাংচুৱেলিটি ইজ দ্য বেষ্ট পলিচি আৰু এই পলিচিৰ কথা কওঁতে মোৰ মনত পৰিছে তুমি মোৰ মিছেজে LIC কৰে তো তুমি পলিচি এটা কৰাই ল'বা ছাৰ দি আছোঁ আপোনাক ৰ'ব আপুনি 2 মিনিট ৰখক চৰি মানে আধা ঘণ্টা ৰখক আপোনাক মই পঠাই আছোঁ ফাইলটো বেছি দেৰি নালাগে হ'বই আৰু ঠিক আছে জল্দি কৰা যিমান সোনকালে পাৰা দি A few moments later. যে মোক ফোন কাটি দি আছে নিশ্চয় কোনোবা বেলেগ ছোৱালীৰ ব্যস্ত হৈ আছে ঐ শুনাচোন তোমাক এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ আছে কি ইম্পৰ্টেণ্ট কথা হ'ল ঐ চব ঠিকেই আছেনে মই মানে অলপমান অফিচৰ কামত বিজি হৈ আছোঁ মানে হা শুনা না মই মানে গুগলত চাই আছিলোঁ এণ্ড পালোঁ যে দিল্লীৰ সৰোজিনী মাৰ্কেটত ন বহুত সস্তাত কাপোৰ দি আছে তুমি যে চাইছিলা জিন্স জেকেট যিবিলাক 1500ত আছিলে সেইবোৰ তাতে জানা 150তে আছে আমি ন লকডাউন খোলাৰ পিছত যে দিল্লীৰ সৰোজিনী মাৰ্কেটত শ্বপিং কৰিব যাম দেই হ'ব যাম দিয়া ইম্পৰ্টেণ্ট কথাটো কোৱা এতিয়া ইম্পৰ্টেণ্ট কথাটো কি হ'ল এইটো কোৱা এইটোৱে ক'ব আছিলে আৰু শুনা না তুমি যে মোক কৈছিলা মিন্ত্ৰাৰ অফাৰ লিষ্টখন পাইছা বুলি সেইটো মোক পঠোৱা না অফাৰ লিষ্টটো মই তোমাক পঠাই আছোঁ অলপ দেৰি হ'ল দেই
এতিয়া ৰাখা এতিয়া মই অলপমান ফ্ৰী হৈ পেলাই কলটো কৰি আছোঁ একদম বিজি হৈ আছোঁ মই এতিয়া ৰ'বা আবে এনে টাইম নাই A few moments later. ৰাম মানে ছাৰ কওক ডেকা ল'ৰা অলপ আগতে মানে যে তোমাক এটা অলপ যে লেকচাৰ দিলোঁ ন মই এইটো মানে কি কাণৰ ইফালদি সোমাই সিফালদি ওলালা নেকি এতিয়ালৈকে দিয়া নাই যে বস্তুটো মোক ঠিক আছে এটা কাম কৰা তোমাৰ কাৰণে অলপ ইজি কৰি দিছোঁ তুমি মোক মেইল কৰিব নালাগে তুমি মোক হোৱাটছএপকে কৰি তুমি ডকুমেণ্টটো মোক হোৱাটছএপ কৰি দিয়া ঠিক আছে বাকীখিনি মই ছাৰ ফাইলটো ৰেডি হ'লেই ইমিডিয়েটলি কৰা ইমিডিয়েটলি অলপ সময় দিয়ক মই আপোনাক চেণ্ড কৰি আছোঁ মোৰ হ'লেই আৰু কাম অলপ আছেগৈ আৰু ফাইনেলি গ'ল আৰু দেই পাবজিটো খেলি বেয়া লগা নাই মজা লাগি গৈছে বাপৰে ভয় খাই গৈছো দেই যি ঘূৰিছে অংকুৰে কিবা দিলে ৰিপৰ্টটো দিলেই ফাইনেলি ৰিপৰ্টটো চাওঁ ফৰৱাৰ্ড কৰি দিওঁ এইটো কি দিলে আকৌ এই ল'ৰাটো মানে নহয় ডুবাব ইয়াক ফোন কৰোঁ ছাৰ কওক ডেকা ল'ৰা তোমাক মই পঠাব দিছিলোঁ আমাৰ এমপ্লয়ী ৰিপৰ্টছটো আমাৰ অফিচৰ এমপ্লয়ী ৰিপৰ্টছ আমাৰ ইয়াত ষ্টেচনত যোন আছে তাহাঁতৰ ডিটেইলছখিনি আৰু তুমি কি দি পঠাইছা এইটো কি তুমি কি দি পঠাইছা গম পাইছা নাই তুমি মোক দিছা মিণ্ট্ৰাত 2টা জিন্স কিনিলে তুমি সেই কিবা ক্ৰপ টপ পাই যাবা ফ্ৰী বোলে 5টা আৰু কিবা অফাৰ ভেলিড টিল COVID-19 কি এই চব